এটা অজুহাত পালেই মই গুচি যাব পাৰোঁ, যেনি মন যায় তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি। এখেতে মোক প্ৰমিছ কৰিছিলে লৈ যাব হেনো দেওবাৰে ফুৰাবলৈ। সেইমতে কাম আমি ওলালোঁ এখেতৰ বন্ধু মানে ল'ৰালিৰ বন্ধু কৌস্তৱৰ ঘৰলৈ। কৌস্তৱৰ 4মহীয়া ল'ৰাটো লৈ মনালী, কৌস্তৱ, মই আৰু এওঁ ওলালোঁ মেঘালয়ৰ উমিয়াম লেকলৈ। উমিয়াম লেকলৈকে যোৱাৰ আগতে এওঁলোকে বিচাৰি পালে আমি সৰু কালিতেই খোৱা বগৰী গুড়াৰ সোৱাদ লৈ আমি পালোগৈ উমিয়াম লেক। এইটো উমিয়াম লেক পোৱাৰ আগতেই এখেতলোকে এনেদৰে পালোগৈ এখন ৰিজৰ্ট। এই ৰিজৰ্টখনৰ নাম হৈছে অৰ্কিড উমিয়াম ৰিজৰ্ট। তাত আমি পালোগৈ প্ৰায় 4মান বজাত। 4মান বজাত পোৱাৰ পাছতেই তাৰে এই যে সৌন্দৰ্যই সঁচাকৈ বহুত মোহাচ্ছন্ন কৰিলে আমাক। আচলতে এইখিনি দেখি এটি কবিতাও মনত আহিল। ৰাতি হ'লে গুচি যাওঁ এখন নগ্ন চহৰলৈ, চেলেকি যাওঁ ঘৰ্মাগ্ন দেহ, উভতি আহোঁ ৰ'দৰ তাপত, পিন্ধি লৈ ভদ্ৰৰ চোলা, মোৰ তেজত বিয়পে কামুক মধুমেহ। এটি পৰিৱেশে কেনেকৈ আপ্লুত কৰিব পাৰে সেয়া হয়তো আপুনি জেগাডোখৰলৈকে গৈহে গম পাব। আমি অনেক কিতাপ পঢ়োঁ বা অনেক কবিতা লিখোঁ, যিয়েই নহওক প্ৰকৃতিয়ে আমাক সকলো দিয়ে। যিয়েই নহওক প্ৰকৃতি আছোঁ বাবেই আমি আছোঁ। মেঘালয়ৰ এই উমিয়াম লেকত সঁচাকৈ প্ৰাকৃতিক সান্নিধ্য বুলি ক'লে অশেষ ভৰপূৰ। আমাৰ গুৱাহাটীতো আছে এটি দ্বীপৰ বিল, কিন্তু অৱস্থা নাইকিয়া। তথাপি আমাৰ কাৰো যেন ভূক্ষেপেই নাই। যি আছে হৈ আছে, চৰকাৰে কৰিব নহয়। এই যে আকাশখনি দেখিছে, সঁচাকৈ মেঘালয়ত গৈ মেঘৰালয় নেদেখিলেও আকাশতে দেখিলোঁ মেঘৰালয়। এই ৰিজৰ্টখন বৰ ধুনীয়াকৈ বনাইছে, কাঠেৰে সম্পূৰ্ণৰূপে পৰিপূৰ্ণ। তাৰ মাজতে আমাৰ ভোকত নাইকিয়া অৱস্থা। এনেদৰে বহি ল'লোঁ ৰিজৰ্টখনতে খানা কেতিয়া আহিব বুলি। সকলোৰে ভোকত অৱস্থা নাইকিয়া হৈছে, ৰখি আছে খানালৈ। অৱশেষত আহি পালে আমাৰ সেই বিশেষ খানাবিধ, কিন্তু খাই যিটোহে লাগিলে আপোনালোকক হয়তো মই ব্যক্ত কৰিব নোৱাৰোঁ। কিন্তু সোৱাদটো নেপালোঁ। আচলতে এওঁলোকে খোৱা খানাটো আমাৰ ধৰণে বনাব হয়তো নেজানে। যিয়েই নহওক পেকিং কৰি আমি ৰাওনা হ'লোঁ আকৌ গুৱাহাটীলৈ। মাজতে আমি আকৌ উমিয়াম লেকৰ এক ছাইডতে ৰখিলোঁ। সৌন্দৰ্য সঁচাকৈ ভৰপূৰ। বতাহে কেনেকুৱা হিট কৰিছে আপোনালোকে শব্দতে হয়তো গম পাইছে। বৰষুণৰ মাজে মাজে আমি আকৌ উভতিলোঁ আমাৰ গুৱাহাটীলৈ।